বলছিসটা কি তুই এখানে? সালা মারবো এখানে লাশ পড়বে শ্মশানে, সালা মানুষ চিনিস নি। আমার নামটা সালা ওয়েস্ট বেঙ্গলে জিজ্ঞেস করে নিস। মিঠুন মিঠুন সবাই চিনে আমাকে, বুঝেছিস? अगर मुझे कोई चॉकलेट नहीं दिया ना तो मैं रो दूंगा। সানি রোল तारीफ पे तारीफ आते रहेंगे, तारीफ पे तारीफ आते रहेंगे, लेकिन कभी इंसाफ नहीं होगा। ये कैसा न्याय है जज साहब? यहाँ पे भूकंप सर बैठा हुआ है और ये हम लोग का अभी तक बस नहीं आ रहा है। ऐसे होने से कैसे होगा? सिर्फ तारीख पे तारीख आते रहेंगे, समय के ऊपर समय चला जाएगा, लेकिन हम लोगों का बस कभी आएगा। भूकंप तक नहीं लाएगा ना पैसा আৰু বেলেগ পইচা বোলে পাৰা নাই নাই পয়সা হল অক্ষয় কুমাৰ নাই নাই ভয়েস কেটা ইহঁতৰ মানে অকণমান পাতল, কিছুমান ডিপ হৈ যায় কাৰণে। আৰু বেলেগ ফোন লাগিছে ফোন পাব আৰু কম আছে বহুত কি কৈছে ঠিক আছে আৰু मैं अमिताभ बच्चन आप लोगों का स्वागत करता हूँ। अल्टीमेट तो आप अभी जैसे कि भुवन सर बैठे हुए हॉट सीट पे हॉट सीट आप सब देख सकते हो। तो मेरे खेल का सिर्फ 3 नियम है, अनुशासन, प्रतिष्ठा और क्या था मैं भूल गया। So, कुछ भी हो কমেডিটো দি দিয়ে আৰু কৈ থাকা ভাল লাগিছে শুনি এণ্টাৰটেইনমেণ্ট হৈ আছে শুনি মই বিৰাট ভাল পাওঁ সকলোতকে মানে প্ৰিয় ইয়টো এটা যে মিঠুন দা। ওই সালা কি বলছিসটা কি তুই এখানে? সালা মারবো এখানে লাশ পড়বে শ্মশানে, সালা মানুষ চিনিস নি। আমার নামটা সালা ওয়েস্ট বেঙ্গলে জিজ্ঞেস করে নিস। মিঠুন মিঠুন সবাই চিনে আমাকে, বুঝেছিস? আল্টিমেট আৰু মিথুন চক্ৰৱৰ্তী পাৰিবা বহা না ভাল লাগিছে শুনি নাই মিথুন চক্ৰৱৰ্তী হেৰি এটা দিয়া, এইটো তুমি বাংলাত দিলা। মিথুন চক্ৰৱৰ্তীৰ যিটো মানে এটা হিন্দী হেৰি এটা দিয়া, হিন্দী ডায়লগ নাজানো ক'ৰবাত ডিস্কো ডেন্সাৰ যে এনেকৈ হেৰি কৰে যে ফোন কৰা আকৌ প্ৰথমবাৰ তো যেনেকৈ আমি সৰুতে চাইছিলোঁ অগি এণ্ড দ্য কক্ৰচেছ, তাতে এটা কেৰেক্টাৰ আছিল জেক, অগিৰ মানে দাদা। সি কিবা এনেকৈ কয়, ऑगी मेरे भाई, अगर मेरे भाई को कोई हाथ दिया ना तो मैं उसका हाथ काट दूंगा। তো আৰু যেনেকৈ আমাৰ নানা পাটেকাৰ ছাৰ, सिर्फ एक मच्छर आदमी को हिजड़ा बना देता है, सिर्फ एक। আৰু আমাৰ যেনেকৈ ৰেচপেক্টেড CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে যদি এনেকৈ কয় নাই 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 এনেকৈ হ'লেতো নহ'ব ন, আমি ৱেইট কৰি আছোঁ 1 ঘণ্টাৰ কাৰণে, আমি 1 ঘণ্টা ধৰি আমি এনেকৈ ৰখি আছোঁ, আমাৰ বাছটো এতিয়ালৈকে আহি পোৱা নাই। আমাৰ বাছ অহাৰ কথা আছে 11:45 বজাত, কিন্তু আমি বস্তুটো আগৰ পৰা গৈ পেলাই ইৰেডিকেট কৰি চোৱা নাই ন। তো এনেকৈ হ'লেতো নহ'ব, আমাৰ এইফালে দেৰি হৈ আছে, আমি যাবগৈ লাগিব গুৱাহাটীত গৈ কিমান ডাঙৰ ডাঙৰ কাম আছে আমাৰ। তো এনেকৈ হ'লেতো নহ'ব। তাৰপিছত চিনচেনৰ অকণমান জানো, চিনচেন এনেকৈ अगर मुझे कोई चॉकलेट नहीं दिया ना तो मैं रो दूंगा। আৰু নাই আৰু বেলেগ আৰু মনত পৰা নাই একচুৱেলি, আৰু আছিলে কিবা পাহৰি গৈছোঁ। আৰু এটা সুনীল शेट्टी, अंजलि घटी मेरी माँ है। আল্টিমেট बस এইখিনিয়ে আৰু অলপ কৈ দিয়া তেতিয়া মানে 3 মিনিটমান হৈ গ'ল ডাইৰেক্ট দি দিওঁ। মনত পৰিছে লাহে লাহে অলপ ডিপ ভইচ। बिग बॉस चाहते हैं कि आप अभी इसी क्षण ग्रीन रूम पे आ जाइए, क्योंकि बिग बॉस चाहता है कि आप अगर अभी नहीं आएंगे तो आपको यहाँ से निकाला जाएगा। तो